হেল্ল' বন্ধুসকল, আজি মই আলোচনা কৰিম ভিডিঅ'ৰ ওপৰত লগো কেনেকৈ লগোৱা হয়। লগোৱে ভিডিঅ'ৰ ভিউ বঢ়ায়। যদি আপুনি ভিডিঅ'ৰ ওপৰত ধুনীয়া লগো নলগায় তেনেহ'লে আপোনাৰ ভিডিঅ' ভিউ ইমান নহয়। তো বলক আমি ষ্টাৰ্ট কৰোঁ কেনেকৈ লগাব লাগে। সেইকাৰণে আপুনি দুটা কাম কৰিব লাগিব। ফাৰ্ষ্ট প্লে ষ্টৰত গৈ দুটা এপছ ডাউনলোড দিব লাগিব। প্লে ষ্টৰত গৈ আপুনি ফাৰ্ষ্টত এটা এপছ দিব যিটো নেকি আছে YT ষ্টুডিঅ'। এই মোৰ ইয়াতে আছে YT ষ্টুডিঅ'। এই YT ষ্টুডিঅ'টো আপুনি ডাউনলোড দিব। ডাউনলোড দি পেলাই পিছত আৰু এটা এপছ ডাউনলোড দিব লাগিব আপোনাক। মই দেখুৱাই আছোঁ। এই এপছটো হ'ল ইয়াত যিটো পিক্সেলাৰ বুলি লিখা আছে, ইয়াত পিক্সেলাৰ মই দেখুৱাই আছোঁ। এই পিক্সেলাৰটো ডাউনলোড দিব। ডাউনলোড দি পেলাই দুয়োটা এপছ ডাউনলোড দি ইনষ্টল দিব। ইনষ্টল কৰি পেলাই আপুনি অ'পেন কৰিব ফাৰ্ষ্টত পিক্সেলাৰটো। চাব পিক্সেলাৰটো অ'পেন কৰিব। কৰি পেলাই ইয়াৰ পৰা আপুনি এটা ফটো চিলেক্ট কৰিব। যিকোনো এটা ফটো চিলেক্ট কৰিব। ফটোটো চিলেক্ট কৰি ইয়াৰ পৰা যেতিয়া আপুনি এটা ফটো চিলেক্ট কৰিব, ধৰক মই এইটো ফটো চিলেক্ট কৰিলোঁ। এইটো ফটো মই চিলেক্ট কৰিলোঁ। একচুৱেলি এইটো ফটো চাইজটো বৰ ডাঙৰ হৈ গ'ল। চাইজটো সৰু হ'ব লাগে, গতিকে মই আৰু বেলেগ এখন ফটো আপুনি ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি ফটো এটা আনিব পাৰিব। চাওক ইয়াত মোৰ বহুত স্ক্ৰীনশ্বট আছে। ইয়াৰ পৰা স্ক্ৰীনশ্বট নহয়, স্ক্ৰীনশ্বট বহুত স্ক্ৰীনশ্বট আছে। ইয়াৰ পৰা মই এটা লৈছোঁ, এইটো লৈছোঁ মই। এই চাওক এইটো লৈছোঁ। এইটো লৈ পেলাই এইটো ফটো লৈ মই এতিয়া এইটো ফটো ওপৰত এইটো ফটো ধৰক মোৰ ভিডিঅ'ত এনেকুৱা ধৰক এটা গানৰ ভিডিঅ' বনাইছোঁ মই, বা কিবা এটা ফাংক ভিডিঅ' বনাইছোঁ। তেতিয়া যিটো আপুনি ফাংকৰ কিবা এটা মুড আছে নহয়, যেন এইটো এনেকৈ পজ দিম, সেইটো ফটো মাৰি আপুনি এনেকৈ ইয়াত পিক্সেলত আনিব। আনি পেলাই ইয়াত আপুনি লিখিব পাৰিব কিহৰ ওপৰত ভিডিঅ' বনাইছে, ইয়াত লিখিব পাৰিব। লিখি পেলাই আপুনি ইয়াত লিখিব। ধৰক মই ইয়াত লিখিছোঁ কিবা কিবি লিখিছোঁ আৰু আপোনাৰ যি মন যায় ই লিখিব। আপুনি ইয়াত ইয়াত লিখিব পাৰিব। মৰ্জি আপুনি যিটোত লিখে আপুনি ইয়াত লিখিব পাৰিব। লিখি পেলাই পিছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰিলে চাওক এই আহি গ'ল। পিছত আপুনি ইয়াত গৈ এই লেটাৰকেইটা আপুনি এনেকৈ ডাঙৰ সৰু কৰিব পাৰিব, এলফাবেটকেইটা। পিছত আপুনি ইয়াত গৈ কালাৰটো চেঞ্জ কৰিব পাৰিব, এনেকৈ চেঞ্জ কৰিব পাৰিব। পিছত আপুনি ইয়াত গৈ ডান মাৰি দিব। চাওক ডান অপশ্যন আহি গ'ল। অহাৰ পিছত আপুনি ইয়াত যিটো ছেভ ইমেজ আছে, ছেভ ইমেজত প্ৰেছ কৰিব। ছেভ ইমেজত প্ৰেছ কৰাৰ লগে লগে আপোনাৰ এনেকৈ ছেভ হৈ যাব। পিছত আপুনি একো কৰিব নালাগে। যিটো ভিডিঅ' আপুনি ইউটিউব চেনেলত আপলোড দিছে, সেইটো ভিডিঅ'ত আপুনি এতিয়া যাব নালাগে। আপুনি আৰু এটা এপছ কৈছিলোঁ, সেইটো এপছ আছিল YT ষ্টুডিঅ'। এতিয়া আপুনি YT ষ্টুডিঅ'ত যাব। YT ষ্টুডিঅ'ত গৈ ধৰক এইটো ভিডিঅ'ৰ ওপৰত মই লগাম। এতিয়া এইটো ভিডিঅ' মই প্ৰেছ কৰিছোঁ। প্ৰেছ কৰি পেলাই চাওক ইয়াত আহি গ'ল। এইটো ভিডিঅ'ত লগাম। YT ষ্টুডিঅ'তে যাব লাগিব আৰু বেলেগ এপছত যদি আপুনি এইটো লগাব পাৰিব, কিন্তু মই নাজানো, কিন্তু এইটো এপছত আপুনি লগাব পাৰিব। ইয়াত গৈ আপুনি ইয়াত চাওক যিটো নেকি কলমৰ নিচিনা অপশ্যন আছে, ইয়াত গৈ আপুনি প্ৰেছ কৰিব। কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পেজ এটা আহি যাব। আহি যোৱাৰ লগে লগে এডিট থাম্বনেইল যিটো আছে, এডিট থাম্বনেইলটো চেঞ্জ কৰিব। থাম্বনেইলটো চেঞ্জ কৰি পেলাই ইয়াত আপুনি চেঞ্জ যিটো অপশ্যন আছে ইয়াত প্ৰেছ কৰিব। কৰাৰ লগে লগে চাওক ইয়াত তলত যাব, আপোনাৰ পিক্সেলাৰ এটা আহি যাব। ইয়াত পিক্সেলাৰ আছে, এই পিক্সেলাৰ, আৰু ইয়াত যেন আপুনি ফটোটো বনাইছিল পিক্সেলাৰত, সেইটো ফটো ইয়াত অলৰেডি আছে। এই দুটা এপছৰ জৰিয়তে ফটো লগোৱা হয়, অৰ্থাৎ থাম্বনেইল লগোৱা হয়। এনেকৈ থাম্বনেইল লগোৱা হয়। পিছত এনেকৈ ধৰক মই ক'ত আছে এইটো বিচাৰি এতিয়া নাপাওঁ। জাষ্ট আপুনি আপোনাৰ চেনেলৰ পাই গ'লোঁ, এয়াই ইয়াত আছে। এইটো মই অ'কে মাৰিছোঁ। অ'কে মাৰাৰ লগে লগে এনেকৈ আহি যাব। কৰাৰ লগে লগে আপুনি চিলেক্ট যিটো অপশ্যন আছে চিলেক্ট কৰি দিব। কৰাৰ দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'ৰ ওপৰত এইটো ফটো লাগি যাব। আৰু এনেকৈ আপুনি বহুত ইনফৰমেশ্যন জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইবৰ ওপৰত যিটো ঘণ্টা বেলন আছে সেইটো দবাই দিয়ক, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'কেইটা আপুনি সহজকৈ পায়। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ভেৰি মাছ।